সেই দিনটো আহি গ'ল য'ত নেকি আমি ওলাই আছো লাডাখ। বাই বাই অসম, এক মাহৰ কাৰণে বাই বাই। বিহাৰত গোটেই ৰাতি মই ড্ৰাইভ কৰিম। তো ফাইনেলি লাডাখ ইজ হেপনিং। অহাকালি আমি 1টা বজাত পাম, মানে 24 আৱাৰ্ছ এয়াৰ টেয়াৰ মাৰি দিব ভাই, পুৰা একদম মজা আহিব। লাডাখ যাই আছো ছাৰ, লাডাখ। অলৰেডি দিলো। শ্ৰীৰামপুৰটো মানে আমাৰ বৰ্ডাৰ হয়, মানে আমাৰ ফালে গোসাইগাঁও লাষ্ট আৰু ইফালে শ্ৰীৰামপুৰ। বাহিৰত ওলালে এতিয়া যিটো গৰম পাইছো, ভাবি চাওক নদীৰ পানী শুকাই গৈছে। দুটামান কেক চেক চিপছ লৈ লৈছো ৰাস্তাত খাবৰ কাৰণে। পানীৰ পৰা এক্সাইটমেণ্টত খোৱাই নাছিলো কালিও খোৱা হোৱা নাই। হাৰ্ট হৈ গ'ল। এইফালে দুচাইডে মজা আছে, চাহ বাগান। অসমৰ গাড়ী বেলেগ চাইডত দেখা পালে কিবা নিজৰ একদম নিজৰ ফিল হয়। এই দোকানখন সৰু হ'ব পাৰে কিন্তু খানা কিন্তু খোৱা নামতে পইচা বেছি গুচি যায়। মই গোটেই ট্ৰিপটোত কিমান কি তেল খৰচ যায় বা কিমান কি বস্তু খৰচ যায় সেইটো মই আহি কেনে দেখা নাই নেলি। অলপ মানে আছে আৰু বিহাৰ পাব। ধীৰে 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 গোটেই ৰাস্তা চুনচান। Good morning guys, welcome to a new video. আৰু ফাইনেলি সেই দিনটো আহি গ'ল য'ত নেকি আমি ওলাই আছো লাডাখ। এইফালে বঢ়িয়াকে উইণ্ডশ্বিল্ডখন ক্লিন কৰি আছিলো। অলটো গাড়ীখনতো ধুই আনিছো, বাট ফিৰভি আৰু এবাৰ এক্সট্ৰা ক্লিন কৰি লৈ লৈছো বিকজ আজি হ'ব ফুল নাইট ড্ৰাইভ। এইফালে পুৰা বেগ পুৰা একদম লবালব ফুল হৈ গৈছে। গোটেই বস্তু ট্ৰাইপড চাইপড অল সেট অল ডান, পুৰা ৰেডি লাডাখ যাবৰ কাৰণে। ইয়াতে মজা আছে, কলিন চলিন লৈ লৈছো। তো ৰাস্তাত ৰাতি যিহেতু গাড়ী চলাম সেইটো লাগিব চাফা কৰিবৰ কাৰণে। কাপোৰখনো লৈ লৈছো, ফালে এখন গামোচা লৈ লৈছো যিখন আমি লাডাখত মজা আছে বান্ধিম। চলো। বাকী আমি বহুত ঘামি গলো, মানে গোটেইখন গ্লাছ আকৌ এবাৰ ক্লিন কৰিলো। গাটো ধুই লওঁ, ওলাই লওঁ, তাৰপিছত লগ পাই আছো পুৰা একদম ফালি দিম। আৰু এইটো একচুৱেলি যোৱাকালিৰ ক্লিপ হয়। মই লাডাখ যাম বুলি মায়ে মোক মাটন চিকেন কণী পুৰা একদম ঠিকছে খুৱাই মেলি পঠাইছে। ভাত মিছ কৰিম দে ভাই, মাৰ হাতৰ খানাটো বেলেগ। A few moments later আৰু হৈ গলো ফাইনেলি এইফালে একদম ফুললি ৰেডি লাডাখ যাবৰ কাৰণে। আৰু আজি অকমান এই ট্ৰাউজাৰে পিন্ধি লৈছো আৰু মজা আছে টি চাৰ্ট পিন্ধি লৈছো। ৰিলেক্সিং ড্ৰাইভ হ'ব, বহুত দূৰ আজি ডিষ্টেন্স কভাৰ কৰিম। গাড়ীত উঠি লওঁ। বাই বাই মাই ৰুম, সি ইউ ইন দ্য নেক্সট মান্থ। মিটাৰ হৈ গৈছে 2:00। এটাত মানে বিটোত গোটেই ট্ৰিপটোৰ কিলোমিটাৰ আৰু এইটোত আজি কিমান চলাম সেইটো কিলোমিটাৰ। এইটো বঢ়িয়াকে হৰ হৰ মহাদেৱ বাজি আছে। এটা বহুত বেছি দেৰি হৈ গ'ল, চাক্কাল অৱস্থা নাই। এনেকা ঘামিছে হৰ হৰ মহাদেৱ, জয় অসম, জয় জুবিন দা। মজা আছে, ওলাই দিলো ট্ৰিপত। আৰু আমি ওলাওতে মিলাওতে 1:17 হৈ গ'ল। অকমান মাহঁতক মাত তাত দি মেলি আৰু বাকী এইফালে আজি ডাইৰেক্ট লক্ষ্ণৌ যাম বুলি ভাবিছো। লক্ষ্ণৌ দেখাইছে অহাকালি আমি 1টা বজাত পাম, মানে 24 আৱাৰ্ছ আৰু 24 ঘণ্টাতো ড্ৰাইভিং টাইম দেখাইছে। বাট আমি ৰাস্তাত ৰখিম, ফিউল আপ কৰিম, চাহ খাম, কিবা খাম, তো হ'বক লাইক অলমষ্ট 30 আৱাৰ্ছ। চাওঁ এতিয়া কিমান টাইমত খিচিব পাৰো। আৰু ভাই যিটো গৰম আছে আজি, অলপ অকমান বতৰটো ক্লাউডি বাট গৰমটো কমা নাই। তো সেইকাৰণে ভাবিলো দিনত ওলোৱাতছে ৰাতি ওলাই দিওঁ। আৰু এছেও এইটো ৰাস্তা মোৰ কাৰণে নোন হয়, বাকী ওলাই দিলো। ভাই বহুত এক্সাইটেড, ফাইনেলি লাডাখ ইজ হেপনিং। আৰু ভিডিঅ' একদম ফুল পাৱাৰ শ্বেয়াৰ কৰি দিব চবে, পুৰা মজা আছে, শ্বেয়াৰ টেয়াৰ মাৰি দিব ভাই, পুৰা একদম মজা আহিব। ফুল ইনফৰমেশ্যন দিম কেনেকুৱা কি কৰা। ভাই বহুত দিনৰ মূৰত গাড়ীৰে গৈ আছো, লাষ্ট টাইমটো বাইকত গৈছিলো। গাড়ী এটা কমপ্লিট বেলেগ এক্সপিৰিয়েঞ্চ। চালো আৰু ৰ'দৰ পাৱাৰ চাওক বাবা, কৈছিলো হে ক্লাউডি মাৰি আছে। ইফালে পুৰা একদম ফাটাই দিছে। ভাল যে এতিয়া ওলাইছো, অলপমান পিছত লাহেকে পাৱাৰটো কমি যাব, সূৰ্যৰ বতাৰ, তাৰপিছত আৰু শান্তি। সেই ভাবিয়ে দিনত ওলোৱা নাই, মানে দিনত ওলাব লাগিলে সেই টায়াৰ চায়াৰ ব্ৰাষ্ট হয় কিবা কিবি। আৰু মই যেনেকেহে চলাও নন ষ্টপ মানে লমকা লাগি যাব। আৰু ফাইনেলি আমি আহি পাই গলো ৰাখালদপি। এইফালে চিধা গলে পাম গোৱালপাৰা, আৰু এইফালে আমি ৰাইট টাৰ্ণ মাৰি ডাইৰেক্ট পাই যাম বৰ্ডাৰ। লিখা যায় কোকৰাঝাৰ শ্ৰীৰামপুৰটো মানে আমাৰ বৰ্ডাৰ হয়, মানে আমাৰ ফালে গোসাইগাঁও লাষ্ট আৰু ইফালে শ্ৰীৰামপুৰ আছে। আৰু ইফালে পাওঁতে ৱেডাৰটো কাফি হাদ তাক ভাল হৈছে দে। মানে এইটো চাইডে অকমান কম্পেৰেটিভলি আমাৰ ইফালতকে ঠাণ্ডা থাকে, মানে অলপ পাহাৰ চাহাৰ আছে ন, মজাই লাগা। মানে এতিয়াহে আহিছে না আচল ফিল ভাই চাহা। এতিয়া মানে লাডাখ যোৱা ফিলটো আহিছে। মানে ইমান টাইমটো কি হৈ আছিলে, মানে এইখিনি পাৰ্টটো মানে আহি থকাই যায়, মানে বসলি কিবা কিবি কামত। বাট ইফালে ইমান অহা নাযায়, ট্ৰিপত আহিলে অহা যায় ভাই, পুৰা মজা ফিল আহিছে। এতিয়া মানে জোচটো জাগিছে লাডাখ যোৱা। আৰু এইফালে এবাৰ ডিম্পুক বঢ়িয়া আছে ফোন লগাইছো। লাডাখ যাই আছো ছাৰ, লাডাখ। অলৰেডি দিলো। স্কৰপিঅ ছাৰ। Yes. Thank you. আহি কেনে আপোনাৰ গাড়ীখন মাথা মাৰিব লাগিব আৰু। মজা, ডান দিয়ক।
আৰু ডিম্পুক ফোন চন কৰি ইফালে এবাৰ ৰখি দিলো পুৰা গ্ৰীনাৰীৰ মাজত কেনেকা চালিয়া জাগা এইটো জাগা কিবা এটা ভাল লাগে কোকৰাঝাৰ ফালে মজা চালিয়া জাগা এইটো আৰু ভাই চাহাব ইয়াতেও যিটোহে গৰম মানে মাজতে অকমান ঠাণ্ডা হ'ল বাহিৰত ওলালে এতিয়া যিটো গৰম পাইছো ভাল যে ডিচিশন লৈছো ৰাতি ওলোৱা মানে এতিয়া গৈ কেনে ৰাতিয়ে ড্ৰাইভ কৰিম দিনত ৰাতিপুৱা ওলাবলে ফটকে ষ্টাৰ্ট হৈ গ'ল হয় মানে বেছিকেলি কি হয় মই বেছি ডিষ্টেঞ্চ ৰাখো ন মানে অলপমান যদি ডিষ্টেঞ্চ যাওঁ তো ৰখি যাব পাৰি মই যিহেতু নন ষ্টপ লক্ষ্ণৌলৈ কিচি আছো তো ৰাতি ওলাই ভাল হৈছে দিনত ভাই ফাটি গ'ল ভাই চাহাব এনেকুৱা ভোক লাগিছে ন গৰমটো গৰম বাট বহুত বেছি ভোক লাগিছে একচুৱেলি ৰাতিপুৱাৰ পৰা একো খোৱা নাই চিধা ওলাই আহিছো মানে ভাত তাত খাই মেলি মই গাড়ী চলাব নোৱাৰো আৰু খোৱা নহ'লো চুটুককে ওলাই আহিছো আজি এতিয়া কিবাটো খাব লাগিব বাট ফাৰ্ষ্ট বৰ্ডাৰটো ক্ৰছ কৰিলো বৰ্ডাৰ ক্ৰছ কৰিহে খানা খাম মানে ৰখিব ইচ্ছা নাই ইমান জল্দি ৰখি দিলে নহ'ব বহুত যাব আছে আমি অলমোস্ট বৰ্ডাৰ এৰিয়া পাই গলো তো ইয়াতে পুৰা তেলটো লেভেল আপ কৰি ল'ব লাগিব হাফ টেংকি হৈ আছে গাড়ীখন পুৰা ফুল টেংক কৰাই লওঁ মানে অসম পাৰ হোৱাৰ লগে ৱেষ্ট বেংগলত অকণমান তেলৰ দামটো বেছি য'ত পইচা বাচাব লাগে আৰু মই গোটেই ট্ৰিপটোত কিমান কি তেল খৰচ যায় বা কিমান কি বস্তু খৰচ যায় সেইটো মই আহি কেনে দেখাম ধুনীয়া আছে মানে গোটেই হিচাপটো এইবাৰ মজাকে কেলকুলেট কৰি লৈছো যাতে আপোনালোকৰো হেল্প হয় এটা আইডিয়া লগাব পাৰে কিतना কি খৰচ যায় টকিং এবাউট দি টোল মোৰ এইফালে ফাষ্টেগখন হেৰি কৰা আছে মানে পাছ লোৱা আছে এনুৱেল পাছ লোৱা আছে তো টোলটো মেজৰিটি নেশ্যনেল হাইৱেটো দিবই নালাগে আৰু নেশ্যনেল হাইৱে পাম মাজতে আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছতে টোল দিব লাগিব বাকিটো টোল দিব নালাগে চক গৈ লাগে আজিকালি এইটো অহাৰ পিছত কাফি সুবিধা হৈছে কাৰণ এইটো 3000ৰ ৰিচাৰ্জ 3000 নে 3100ৰ কিবা ৰিচাৰ্জ কৰিব লাগে 200খন টোল ক্ৰছ কৰিব পাৰি আগতে যেতিয়া গৈছিলো লাডাখ 10,000 টকাৰ মোটামুটি টোলে দিব লাগে এতিয়াতো কাফি বাচি যায় মানে খালি আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱেটো দিব লাগিব আৰু বঢ়িয়াকে পেট্ৰল পাম্পত এতিয়া তেল চেল ভৰাই লৈ আছো অলপমান আছে বৰ্ডাৰ ফুল লাভ আৰু 175 কিলোমিটাৰ আমি আহিলো বৰ্ডাৰ ক্ৰছ কৰি দিম এতিয়া আৰু এইফালে আহি পাই গলো বাই বাই অসম এক মাহৰ কাৰণে বাই ইফালে এইখন ৱেষ্ট বেংগলৰ বৰ্ডাৰ ৰসগোল্লা আৰু পুৰা কিবা কিবি খাই দিম এতিয়া গৈ আছো অ ভাই চাহাব লাহে ফিলটো বাঢ়িব লৈছে ন অসমখন ক্ৰছ কৰি দিলো এইটো হৈছে জিঅ'গ্ৰাফিকেল বৰ্ডাৰ মানে তাতেতো পুলিচ বিলাক থাকে এইটো নদী এটা আছে নদীটোৰ আধা অসমত আধা ৱেষ্ট বেংগলত যিটো জিঅ'গ্ৰাফিকেল যিটো গুগল পদ্ধতিটো আহে মানে এইফালে ৱেষ্ট বেংগল পুলিচ মানে হল ৱেষ্ট বেংগল আৰু এইফালে আমি আহি পাই গলো শ্ৰীৰামপুৰ টোল গেট ইয়াৰে যিখন সবচে ডাঙৰ টোল গেট যিটো সবচে ফেমাস আমি শুনিয়ে থাকো শ্ৰীৰামপুৰৰ কথা ইফালে লেফট সাইড গলে আলিপুৰ দুৱাৰ আমি ইফালে ষ্ট্ৰেইট ষ্টাৰ্ট হৈ গ'ল এইফালে দুচাইডে মজা আছে চাহ বাগান এইবিলাক ধুনীয়া হ'ব ধৰিছে সূৰ্যৰ পাৱাৰ কমিছে লাহে আন্ধাৰো হ'ব ধৰিছে আৰু ভোকো লাগিব ধৰিছে বাৰিছ দিব যেন লাগিছে এইফালে কলা মেঘ আছে লাকিলি গাড়ী উঠনা নাই মইতো এইটো টেনশ্যন লৈছিলো এইখিনি পাৰ্ট কাফি দূৰ তক ছিংগল লেন হয় তো কেনেকে কিচিম বাট আছে গাড়ী বাট উঠনাও নাই তো এইখিনিৰ পৰা ওলাব পাৰিলেতো আৰু ফিনফিন ৰাস্তা আৰু এইফালে দুও চাইডে বঢ়িয়াকে চাহ বাগান আছে পুৰা চাহ তুলি আছে চব চালিয়া আৰু এজ ইউজুৱেল মোৰ ৰখা জেগা সোমাই কেনে ইয়াতে এটা চাহ খাই দিও আজিও মজা আছে চাহ একাপ খাই লৈ কেনে তাৰপিছত যাই থাকিম মেছেটো খাব কিবা বেলেগে লাগিছিল ৰখাটোতো ৰখিলো গেষ্টিকে হৈ যায় নেকি ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভাই এতিয়া 5টা বাজি আছে হ'লেও কিবা এটা লৈ লওক কেক চেক মানে কেছটো বেয়া হৈ যাব ইফালে লৈ ললো একোপামান কেক চেক চিপছ লৈ লৈছো ৰাস্তাত খাবৰ কাৰণে পানী বটল লৈ ললো ইফালে মাজা আৰু কেক এটা মানে খাই দিওঁ বহুত বেছি ভোক লাগিছে ফিৰ এই হপা ৰাতি খাই থাকিব লাগিব তো গাড়ীত লৈ লো একেবাৰতে ওলাই দিলো ভাই চাহা 2 ছেকেণ্ডতে পুৰা একদম ঘামি পানী হৈ গৈছো গৰম মানে অলদো এতিয়া ইভিনিং হৈ আছে বাহিৰত ওলালে ফিল হয় গাড়ীৰ উঠনাটো ফিল হোৱা নাই ৰাতি ৰ'দটো পৰি নাই এইটো পৰি আছে যিটো মজা একদম মজা লাগি আছে মজা আ গয়া ভাই আমি খুশ পুৰা খানা খাই স্যাটিসফাইড মানে অলদো ইতনাটো খোৱা এটা কেক খালো বাট চলো আমি কাম চল যায়গা মজা একদম ফুল মোৰো ফিউল ৰিফিলিং হৈ গ'ল গাড়ীখনটো তাতে ভৰাই লৈছিলো আমি অল গুড টু গো এইখিনি টাইমত কিবা এটা ভাল লাগে কিন্তু মানে মই সানসেট মানে বহুত ভাল পাওঁ মানে বহুতে সানৰাইজ ভাল পায় অলদো মই সানৰাইজ ভাল পাওঁ বাট মই সানসেট বহুত বেছি ভাল পাওঁ এইখিনি টাইমত পুৰা এনাৰ্জিটো এক্টিভ হৈ গৈছে এনেও মোৰ সানসেটৰ পিছতে এনাৰ্জিটো এক্টিভ হয় মানে মই মানটো অলপ ফূৰ্তিক চাগে মানে উঠে নেকিয়ে ভাই জন্ম ৰাতি পাইছো 3টা মান বজাত আৰু এই গাড়ীখনত মানুহ চাওক না ভাই বস্তা জাপা দি নিছে বস্তাও এনেকে নাজাপে যিমান মানুহ আছে আহি অলমোস্ট আন্ধাৰ হৈ গৈছে পুৰা সানসেট হৈ গ'ল আৰু ফৰেষ্টখন আমি পিছফালে এৰি আহিলো হালাকি ইফালে অলপ হালকা ফৰেষ্টটো আছে বাট মেইন ৱালা ফৰেষ্ট কোৰ জোনটো এৰি আহিলো আৰু ইফালে এখন অসমৰ গাড়ী দেখি গৈছো AS90 আৰু অসমৰ গাড়ী বেলেগ সাইডত দেখাব লাগে কিবা নিজৰ ফিল হয় আছে অসমটো অবভিয়াছলি নিজৰে হয় বাহিৰত আহিলে একদম পুৰা ভাই নিচিনা ফিল হয় ইহঁতে কৰবাত ট্ৰিপত গৈ আছে চাগে দাৰ্জিলিং যাব আই গেছ মানে ফেমিলি আছে তেনেকুৱা আৰু কেনেকুৱা গৰম হ'বলৈ ভাবি চাওক নদীৰ পানী শুকাই গৈছে মই ভাল ডিচিশ্যন লৈছো দেই ৰাতি আহি কেনে এতিয়া পুৰা গৰম চৰম হৈ গ'ল ঠাণ্ডা মানে গাড়ীখনো কষ্ট নাপায় ময়ো কষ্ট নাপাওঁ মজা আছে গৈ আছো ফালে আহি পাই গ'লো তেলিপাৰা ইয়াৰ পৰা ৰাইট টাৰ্ণ গ'লে পাই ছিকিম
ঘূৰাই নেকি এইটো চাইডে অকমান বাৰিছটো ষ্টাৰ্ট হৈছে বৰষুণ দিছে পুৰা ৰাস্তা তিতি আছে চাৰিওফালে মজা আছে বৰষুণ দিলে আছে বেয়াটো নহয় বাট ৰাতি গাড়ী চলাতে অকমান দিগদাৰ হৈ আছে এতিয়া গৰম চৰম নাই যেটো বৰষুণ নিদিয়া মানে বেটাৰ হয় মানে মোৰ কাৰণে সেই এইফালে আমি পাই গলো ধূপগুৰি তো ইয়াতে কিবা এটা খাই ল'ব লাগিব ইয়াৰ পিছত খোৱাটো তেনেকুৱাই বিকজ কি হয় শিলিগুৰিটোতো বাইপাছ থাকে টাউনৰ ভিতৰত সোমাবই নালাগে আমি বাইপাছ হৈ কেনে ওলাই যাব পাৰি তো এইখনে লাষ্ট টাউন হ'ব টেকনিকেলি ক'বতো ৰখিলো খাব বাট পাৰ্কিং নাছিলে বাট দাদাজন ইমান ভাল বাইক চাইড কৰি দি আছে ইয়াতে মজা আছে খাম আমি মজা বিৰিয়ানী ভাই ইয়াতে আৰু এইফালে এতিয়া মজা চাই খাই আছো বিৰিয়ানী আৰু লগতে চাপ মজা চাই খাই মেলি একদম অল ছেট গোটেই ৰাতি গাড়ী চলাবলৈ খাই লৈছো পুৰা ডান ভাই দোকানখন সৰু হ'ব পাৰে কিন্তু খানা কিন্তু A1 ভাই আৰু খোৱা লোৱাটো হৈ গ'ল এতিয়া মজা চাই অকমান কফি কেইটামান লাগে মানে কেন কেইটামান উঠাই লওঁ ইয়াতে পায় মজা চাই ৰাতি টোপনি লৈ আৰু এইফালে কেইটামান কফিৰ মজা চাই কেন লৈ ললো খোৱা নামতে পইচা বেছি গুচি যায় ইয়াতে মজা চাই আইচক্ৰীম খাই লওঁ ফিৰ ওলাই দিম ফিল এটা আহি আছে কিন্তু ভাল লাগিছে কিবা এটা মনটো খুশ আৰু এইফালে আইচক্ৰীম খাই মেলি আহি পাই গলো আমি 4 লেন হাউ কেমেৰা কি হৈছে এইফালে আমি আহি গলো পুৰা একদম 4 লেন হাইৱে পুৰা একদম ফুল পাৱাৰ আৰু এতিয়া ৰাস্তা 4 লেন হৈ যাব মজা এতিয়া বাজি আছে ৰাতি মানে ইভিনিং 7:23 বিহাৰ আই গেছ নেক্সট 2 ঘণ্টাত আমি বিহাৰ এণ্টাৰ কৰি দিম বিহাৰ এণ্টাৰ কৰাৰ পিছত তেতিয়াহে অকমান কাহানীটো বেলেগ হ'ব কি কম ট্ৰিপৰ এক্সাইটমেণ্টত খোৱাই নাছিলো কালিও খোৱা হোৱা নাই পুৰা একদম বহুত চলাব লগা আছে দে ভাই তেতিয়ালে আমি আধা ডিষ্টেঞ্চো কভাৰ কৰা নাই 315 কিলোমিটাৰ চলো ইউ কেন ডু ইট ফ'ৰ লেন এৰি কেনে আমি এইখিনিত আহি গলো এইটো অকমান কানেক্টৰ টাইপ ৰাস্তা হয় আৰু মানে অলমষ্ট আমি পাই গলো শিলিগুৰি ইয়াৰ পৰা হালকা চা আগতে আছে শিলিগুৰি মানে মই বহুত লাকি এই ৰাস্তাটো খালী পাইছো ইয়াতে মানে চব ট্ৰাক বিলাকে মাল চাল বিলাক উঠাৰে মানে ইয়াতে চব গুদাম চুদাম বিলাক আছে শিলিগুৰিলে যিখিনি মাল আহে তো সেইকাৰণে ইয়াতে ট্ৰাক ফুল হৈ থাকে মানে আজি এইখিনিও খালী আছে বাহ ফালে হৈ গৈছে চৌকটো ইয়াৰ পৰা যদি আমি ষ্ট্ৰেইট এইফালে আছে শিলিগুৰি বাট আমি যাবই নালাগে যিহেতু আমি লাডাখ ফালে যাম তেনেকে বঢ়িয়াকে এটা ইউ টাৰ্ণ মাৰি যাব লাগিব এইফালে গৈ কেনে কানেক্ট কৰিম হাইৱেটো আৰু এইফালে এটা এনেকুৱা ৰাস্তাত আহি গলো এনেকুৱা কটছৰ ৰাস্তা ন কি ঘাট আছে ভাই কি ঘাট আছে ধীৰে ধীৰে গোটেই ৰাস্তা চুনচান হৈ গৈছে চব খালী হৈ গৈছে ভাল গৈ আছো কিন্তু মই এতিয়া বাজি আছে 8:50 অলমষ্ট বিহাৰ পামে আৰু ৰাতিও এটা ফিল আছে মানুহ চানুহ নাই না কিন্তু অলপ ৰিস্কো আছে বাৰু এনেকা 2-3জন থাকিলে অলপ বেটাৰ হয় মানে 2-3টা মানুহ লগত থাকিলে তো দেন তো ইটছ গুড বাট অকলে এনেকা হয় বাৰু আৰু আমি লৈ ললো সেই মেইন ৰাস্তাটোৰ পৰা এক্সিট ইয়াতে আগত বৰ্ড লিখা থাকে ঠাকুৰগঞ্জ বুলি ইয়াৰ পৰা আমি এনেকা ৰাইট টাৰ্ণ এটা ল'ব লাগিব এইফালে এইটো ৰাস্তাৰে ষ্ট্ৰেইট আমাক লৈ যাব বিহাৰ ফাইনেলি অলপ মানে আছে আৰু বিহাৰ পাব কাৰণে এইখিনি ষ্ট্ৰেচ দেন অল গুড আৰু এইফালে আমি এইখিনি একচুৱেলি দাৰ্জিলিং ডিষ্ট্ৰিক্টত পৰে সেইকাৰণে এইফালে চাওক এইফালে চাহ বাগান আৰু হালকা চাহ পাহাৰী নিচিনা ইলাকাটো এইখিনি বেচিকেলি দাৰ্জিলিং ডিষ্ট্ৰিক্ট হয় দিনততো এচাই ৰখিলো হয় দিনত আহিলে ইয়াতে মজা লাগে ভিউটো বাট আমি এতিয়া ৰাতি গৈ আছো যিহেতু ইয়াতে ৰখি কোনো চেঞ্জ নাই তো দিনৰ পোহৰত আহিলে মানে যিদিনা ৰিটাৰ্ণ হ'ম তেতিয়া তলত দেখাম বহুত বেছি ধুনীয়া লাগে এইটো প্লেচ ইয়াৰ পৰা 5 মিনিট বিহাৰ এইফালে আহি পাই গলো পেট্ৰল পাম্প মজা আছে তেল চেল ভৰাই লওঁ লেভেলত মানে ৱেষ্ট বেংগলত বিহাৰত আৰু দাম বেছি ইয়াতে ভৰাই লওঁ আৰু ইয়াতে তেলৰ প্ৰাইচ আছে 99 একচুৱেলি ইয়াতে তেলৰ দাম কমিছে মানে ইয়াতে লিখা আছে কিतना था पहले আৰু আগতে ৱেষ্ট বেংগল আৰু আসামৰ তেলৰ মাজত 5 টকা মানৰ ডিফাৰেন্স আছিল বাট আজিকালিতো অলমষ্ট সেমে হয় আমাৰ তাত 98 হয় আৰু ইয়াতে 99 অলমষ্ট লাইক নহয় পেট্ৰলৰ দাম 5 টকা মানৰ ডিফাৰেন্স আছে জাস্ট কি ডিজেলত 1 টকা ডিফাৰেন্স আৰু তেল চেল ভৰাই মিলি বঢ়িয়া আছে ফ্ৰেছ হইলো যিহেতু আমি বিহাৰ বৰ্ডাৰত আছো আৰু বাকি আমি এইটো ভিডিও ইয়াতে খতম কৰি দিও বিকজ ইয়াৰ পিছত হ'ব এটা কমপ্লিট বেলেগ কাহানী বিকজ এতিয়া বাজি আছে ৰাতি 9:11 আৰু বিহাৰত গোটেই ৰাতি মই ড্ৰাইভ কৰিম তো এইটো এটা বহুত বেলেগ এক্সপিৰিয়েঞ্চ হ'ব কেনেকা হয় কি সেফ হয় নে নহয় এইফালটো মই গোটেই চিষ্টেম লৈ আহিছে চুৰি তুৰি পুৰা একদম সেফটি পাৰপাস লাগে সব লাগে अभी केनेকুৱা এটা কি এক্সপিৰিয়েঞ্চ হয় সেইটো নেক্সট ভিডিঅ'ত চাই ল'ব এইটো এনেও বহুত বেছি দীঘল লাগিছে সেইটো এটা নেক্সট ষ্টৰি হ'ব সেইটো এটা বেলেগ বেছি জাৰ্নি হ'ব লাষ্ট মই এবাৰ আহিছিলোঁ বাৰু ৰাতি চলাইছিলোঁ বিহাৰত তেতিয়া ইলেকশ্যনৰ টাইম আছিল তো চিকিউৰিটি বহুত টাইট আছিল চেকিং চলি আছিলে আভি এতিয়া চিটুৱেশ্যন বহুত বেলেগ হয় কেনেকুৱা কি হয় প্লেন কৰি আছে মানে আভি ৰাতি গ'লেতো ট্ৰেফিক নাথাকে ঠাণ্ডা হয়তো ভাল হয় তো আভি এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হয় ৰাতি গ'লে তো সেইটো নেক্সট ভিডিঅ'ত চাই ল'ব আভি হ'লে গুড নাইট আৰু লগ পাম নতুন ভিডিঅ' ইয়াৰ পৰা ষ্টাৰ্ট 9:13